আজি মই লৈ আহিছোঁ আপোনালোকলৈ নতুন এটা ভিডিঅ' গাজৰৰ বৰফি। প্ৰথমে গাজৰকেইটা ধুনীয়াকৈ চাফা কৰি লৈ এনেকৈ পিহনাত পিহি ল'ব লাগিব। নাৰিকলটো তেনেকৈ ৰুকি ল'ব লাগিব। এতিয়া আমাৰ নাৰিকল আৰু গাজৰ ৰুকা হৈ গ'ল। তাত আমি চেনি 2 কাপতকৈ অলপ বেছি দিব লাগিব। হেৰিয়াত এই 2 কাপতকৈ এইটো কাপৰ জোখাৰে 2 কাপ দি ইমানখিনি দিলেই হ'ল, আধা কাপ। আমি ইয়াত নাৰিকল আৰু গাজৰ ৰুকা হৈ গ'ল। ইয়াত নাৰিকল 1টা, গাজৰ 3টা, ইয়াত ৰুকা হৈ গ'ল। ঘিউ মই 2 চামুচ দিলোঁ। লো ফ্লেমতে ৰাখিছোঁ। ৰাখি পেলাই অলপকৈ দি মই মিলাই দিব লাগিব। এয়া মই গাজৰৰ বৰফি বনাওঁ। এতিয়া গেছটো মিডিয়ামত দিব। অকণমান লৰাই পেলাই মিডিয়ামত দি অকণমান লৰাই পেলাই আকৌ চিমত দি মই লো ফ্লেমতে দিয়া আছে। এতিয়া মই গাখীৰৰ আমুল স্প্ৰে হওক বা এভৰিডে যিকোনো আপুনি ব্যৱহাৰ কৰিব পাৰিব। মই 1 কাপ আমুল স্প্ৰে দিলোঁ। স্প্ৰে দি মই এতিয়া সুন্দৰকৈ মিলালোঁ। মই গাখীৰখিনি দিয়াৰ পাছত এতিয়া অকণমান মই হাইলে দিলোঁ, মিডিয়ামত দিলোঁ। মিডিয়ামত দিয়াৰ পাছত অকণ সময় ভাজি গোন্ধ ওলাবৰ কাৰণে অকণমান মই ইলাচি পাউডাৰ অকণমান দিলোঁ। এতিয়া আপুনি মিডিয়ামতে দি অলপ সময় ভাজক। যিহেতু গাজৰ দিয়া হৈছে, গাজৰটো ভাজিলে অকণমান ৰস ওলায়। আপোনালোকে মিডিয়ামতো দি ভাজিব। আৰু যেতিয়ালৈকে ৰসটো নাইকিয়া নহয়, নাৰিকলৰ লাড়ু বনোৱা নিচিনাকৈ আঠা খাই নাযায়, তেতিয়ালৈকে ভাজি থাকিব লাগিব। এতিয়া মই জুইটো মিডিয়ামতে দিয়া আছে। যিহেতু পানী ওলাই আছে, পানীখিনি নাইকিয়া হোৱালৈকে আপুনি মিডিয়ামতে ৰাখিব। পানীটো শুকাই যোৱাৰ পাছত লো ফ্লেমত ৰাখি অলপ সময় ভাজিব লাগিব। যিহেতু আঠা নোহোৱালৈকে বৰফি এটা কাটিব পৰা জোখলৈকে এতিয়া মই পানীটো শুকাইছে। এতিয়া মই ভাজি আছোঁ। আপুনি গম পাব যেতিয়া নমাবৰ সময় হয়, নাৰিকল আৰু গাজৰটো অকণমান মানে পানীটো শুকাই গ'ল।
মোৰ গাজৰৰ হালোৱাৰ কাম শেষেই হৈছে। ধুনীয়া গোন্ধ এটা ওলাইছে, খাবলৈ খুব সোৱাদ হ'ব। যেতিয়া গোন্ধ ওলাই গম পাব আৰু বেছি সময় ভাজিব নালাগে। লৰাই থাকোঁতে খালি আপুনি এটাই চাব, মানে অকণমান কালাৰটো কমি যাব তলটো, আৰু লৰাবলৈ যেতিয়া অকণ অসুবিধাজনক হয় তেতিয়াই জানিব আপোনাৰ গাজৰ বৰফি ভাজা হৈ গৈছে। আমাৰ আৰু অকণমান পাছতে চাগে হৈ যাব। লৰাবলৈ মোৰ অকণমান লাগি ধৰা নিচিনা হৈছে, থোপাটোত পাতি যোৱা নিচিনা হৈছে। এনে এইটো জোখতে আপোনালোকে নমাই দিব। এতিয়া মই গেছ অফ কৰি দিছোঁ। এনেকৈ কাঁহীখনত ঘিউটো লগাই ল'ব। মই আকৌ এচামুচ ওপৰত এনেকৈ ঘিউ দিলোঁ। ঘিউটো দি পেলাই ধুনীয়াকৈ এনেকৈ সমান কৰি মিলাই লোৱাৰ পাছত 2 ঘণ্টামান আপুনি ফ্ৰিজত ৰাখি ধুনীয়াকৈ কাটিব পাৰিব। ব্ৰাছ বা হাতেদি এনেকৈ দি সমানকৈ মিলাই অকণমান ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে ফ্ৰিজত ভৰাই থ'ব। 2 ঘণ্টামানৰ পাছত আপুনি কাটিব পাৰিব। গাজৰ বৰফি ৰেডি। আপোনালোকৰ ওচৰতে গাজৰ বৰফি বনালোঁ।